পানীৰ পাইপ ফুটি অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে গুৱাহাটীৰ কেইবাটাও অঞ্চলত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো গুৱাহাটী মহানগৰীত পুনৰবাৰ পানীৰ পাইপ ফুটিছে পানীৰ পাইপ ফুটি অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে পাইপ ফুটি হেঙেৰাবাৰীতে এবাৰ অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে দিন দুপৰতে গুৱাহাটীত জাইকাৰ পাইপ ফুটি 50-60 ফুট উচ্চতালৈ উঠিছে পানীৰ ঢল সম্পূৰ্ণৰূপে যাতায়াত ব্যৱস্থা বন্ধ হৈ পৰিছে হেঙেৰাবাৰীত ব্ৰেকিং নিউজৰ মুহূৰ্তত বন্ধ কৰি দিবলগীয়া হৈছে ফুটপাতৰ দোকান পোহাৰ পদপথৰ দোকানীৰ পাছত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে গুৱাহাটী হৈ পৰিছে পোনে পোনে দৃশ্যাংশ দেখুৱাম গুৱাহাটী মহানগৰীৰ হেঙেৰাবাৰীৰ দৃশ্যাংশ মুহূৰ্তত আমি দেখুৱাইছো আমি ফুল ভিজুৱেল আকাৰৰ দৃশ্যাংশটো দেখুৱাৰ চেষ্টা কৰিম গুৱাহাটীৰ হেঙেৰাবাৰীত এতিয়া অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে জাইকাৰ পাইপ ফুটি এক অভাৱনীয় পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে আমি দৃশ্যাংশ দেখুৱাইছো হেঙেৰাবাৰীৰ দৃশ্যাংশ 50-60 ফুট উচ্চতালৈ উঠিছে পানীৰ ঢল